হেল্ল' ফ্ৰেণ্ডছ, মই বিশ্বজিতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি অন্য এটা টপিক, য'ত আমি জানিম শুক্লধ্বজ সিংহ অৰ্থাৎ চিলাৰায়ৰ বিষয়ে। বীৰ চিলাৰায়ৰ জন্ম হৈছিল 1510 খ্ৰীষ্টাব্দত। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ 1600 শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্ব সিংহ, মাতৃ পদ্মাৱতী আৰু ভাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চু মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেইকাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ সৈন্যই ভুটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। ইতিহাসত পোৱা যায় যে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই 19 গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰীসকলৰ ভিতৰত জ্যেষ্ঠগৰাকী নেপালৰ আছিল। তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল, হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰনাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল। বিশ্বসিংহৰ মুঠ 19 জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়। নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্যকালত বাৰাণসীৰ ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত তেওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল। বিশ্বসিংহই মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেইমতে জ্যেষ্ঠ পুত্ৰ নৰসিংহই বিদেশলৈ যাবলৈ, নৰনাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল। 1533 চনত বিশ্বসিংহৰ মৃত্যু হয়। সেই সময়ত চিলাৰায় আৰু নৰনাৰায়ণ দুয়ো বাৰাণসীত আছিল। সেয়েহে বিশ্বসিংহৰ জ্যেষ্ঠ পুত্ৰ নৰসিংহ ৰাজপাটত বহে। নৰনাৰায়ণ চিলাৰায়ৰ ৰতনী ধাই নামৰ ধাইগৰাকীৰ ৰাজ অন্তপুৰত আছিল। তেওঁ স্বৰ্গী মহাৰাজৰ আদেশ উলংঘা হোৱা দেখি নাগভোগ নামৰ এজন সন্ন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰনাৰায়ণ চিলাৰায়ে দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰসিংহ নেপাললৈ পলাই যায়। 1534 খ্ৰীষ্টাব্দত নৰনাৰায়ণ কোচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ অভিষেক হোৱাৰ সময়ত চিলাৰায় সংগ্ৰাম সিংহ নাম দিয়া হয়। নৰনাৰায়ণে সিংহাসনত উঠিয়ে পিতৃৰাজ্য বঢ়াবলৈ মন কৰে। শুক্লধ্বজৰ সহায়ত নৰনাৰায়ণে কোচ ৰাজ্য বিস্তাৰ কৰে। 1563 চনত জুন মাহত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰে। ইয়াৰ পিছত তেওঁ কাছাৰ আক্ৰমণ কৰি তাৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰজাই কোচ ৰাজ্যৰ বশ্যতা স্বীকাৰ কৰে। কাছাৰ জয় কৰি উঠিয়ে শুক্লধ্বজে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু চিলেটৰ ৰজাই তেওঁক সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল। চিলাৰায় এজন পণ্ডিত আছিল। তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলেই চিলাৰায়ৰ সহায়তে ৰজাৰ পৰা বৃত্তি-বিধান লাভ কৰি জ্ঞান চৰ্চা কৰিছিল। চিলাৰায়ৰ সহায়তে শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা হৈছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ে বিশেষ স্বৰূপে সহায় কৰিছিল। নৰনাৰায়ণ আৰু চিলাৰায় দুয়ো শিৱভক্ত আছিল। সেই ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ, দুৰ্গাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হ'ল, তেতিয়া শংকৰদেৱৰ প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হ'ল। আনহাতে নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিলে। চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে নৰনাৰায়ণে শংকৰক আদৰ কৰিবলগীয়াত পৰিল। শংকৰদেৱৰ গুণ গৰিমাত চিলাৰায় মোহিত সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তোষ পাই ৰাজসভাত ৰাখে। তাৰ পিছত তেওঁলোকৰ সহযোগত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। 1571 খ্ৰীষ্টাব্দত চিলাৰায়ৰ গংগা তীৰত বসন্ত ৰোগত মৃত্যু হয়।